আসসালামু আলাইকুম নমস্কাৰ। যোৱা ফেব্ৰুৱাৰী 10 তাৰিখে অসমত প্ৰকাশ হোৱা চূড়ান্ত ভোটাৰ তালিকাৰ পৰা বহু ভোটাৰৰ নাম কৰ্তন হৈছিলে। যিসকলৰ নাম সেই ফাইনেল ভোটাৰ লিষ্টৰ পৰা কৰ্তন হৈছিলে তেখেতসকলে সেই 10 তাৰিখৰ পৰা 25 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ সন্মুখত প্ৰথম আপিল দাখিল কৰিব লাগিছিলে। যিসকলে এতিয়ালৈকে সেই প্ৰথম আপিল দাখিল কৰিছে এতিয়াতো ভাল কথা, আৰু যিসকলে এতিয়ালৈকে এই প্ৰথম আপিল দাখিল কৰা নাই তেখেতসকলৰ হাতত মাত্ৰ 3 দিনৰ সময় আছে। অৰ্থাৎ ফেব্ৰুৱাৰী 25 তাৰিখৰ ভিতৰত আপুনি আপোনাৰ আবেদন দাখিল কৰিবই লাগিব। যদি এই নিৰ্ধাৰিত সময়ৰ ভিতৰত আপুনি প্ৰথম আপিল দাখিল নকৰে তেন্তে ভৱিষ্যতে আপোনাৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত বিভিন্ন আইনী জটিলতা বা সমস্যাৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকে এই প্ৰথম আপিল যিমান সোনকালে সম্ভৱ হয় আপোনালোকে দাখিল কৰক। বহুতে মোক প্ৰশ্ন কৰে যে এই আপিলখন কেনেকৈ লিখিব। চাওক, এখন চাফা বগা কাগজত আপুনি অতি সৰলকৈ এখন আবেদন পত্ৰ বা মেমোৰেণ্ডাম অফ আপিল লিখক, যেনেকৈ আমি সাধাৰণ চৰকাৰী আবেদন লিখোঁ। আবেদনৰ সৈতে আপোনাৰ হাতত থকা যাৱতীয় নথি পত্ৰসমূহ আপোনালোকে গাঁঠি দিয়ক। এই আবেদন জমা দিয়াৰ সময়ত তাৰ এটা ফটোকপি নিজৰ হাতত ৰাখিব আৰু কাৰ্যালয়ৰ পৰা ৰিচিভ কৰি লৈ আহিব। এই ভোটাধিকাৰ আমাৰ সাংবিধানিক অধিকাৰ। এজনো যোগ্য ভোটাৰ যাতে কোনো পধ্যেই তেখেতসকলৰ অধিকাৰৰ পৰা বঞ্চিত নহয় সেয়া নিশ্চিত কৰাটো আমাৰ সকলোৰে দায়িত্ব। গতিকে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমান শ্বেয়াৰ কৰক, যাতে এই 3 দিনৰ সময়ৰ ভিতৰত যিসকলৰ নাম ফাইনেল ভোটাৰ লিষ্টৰ পৰা কৰ্তন হৈছিলে তেখেতসকলৰ যি অধিকাৰ তাক যাতে তেখেতসকলে সাব্যস্ত কৰিব পাৰে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।